হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ আকৌ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কুচিয়া মাছ বনাম। কেনেকৈনো বনাম সকলোবিলাক আপোনালোকক দেখাম। বলকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। এইটো বহুত ডাঙৰ কুচিয়া হয়, আধা কেজি মানেই হ'ব, অলপমান কম হ'ব পাৰে। এয়া কুচিয়াটো কটা হৈ গ'ল। এতিয়া ভাজিবৰ কাৰণে ৰেডি কৰিছোঁ। পিঁয়াজ দুটা, নহৰু, আদা, জালুক, শুকান জলকীয়া দুটা আৰু তেজপাত। এয়া জুইতে কেৰাহীখন পাতি দিয়া হৈছে আৰু গৰম হ'ল। এতিয়া মিঠাতেল দিয়া হৈছে। তেল গৰম হৈছে। এতিয়া কাটি লোৱা পিঁয়াজকেইডোখৰ দি দিয়া হৈছে। এতিয়া কুচিয়া মাছকেইডোখৰ দি দিয়া হৈছে। এয়া কুচিয়া মাছ লাহে লাহে সিজিব ধৰিছে।
কাটি লোৱা আলুকেইডোখৰ দি দিয়া হৈছে। এয়া কুচিয়া মাছৰ ভাজি ৰেডি হৈ গ'ল। এতিয়া খাব পৰা হৈ গ'ল। ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।